নগাঁৱৰ ৰাঙোলত সংঘটিত হৈছে পুনৰ এক জঘন্য ধৰ্ষণ কাণ্ড। নিজৰ ভিনীয়েকে ফুচুলাই গাড়ীত ফুৰাবলৈ নি নিচাজাতীয় সামগ্ৰী খুৱাই খোলালিকক ধৰ্ষণৰ অপচেষ্টা। নিশাই আৰক্ষীয়ে পথাৰত উদ্ধাৰ কৰে যুৱতীগৰাকীক। বজাত আমাক মাতিছে, আমাৰ ভিনী, আমি গৈছোঁ তাত, বাহিৰত ওলাইছোঁ দুইজনী। ওলাৰ পিছতে সিয়ে আমাক কৈছে গাড়ীত বহিবলৈ। আমাৰ দুজন নাযাওঁ কৈছোঁ। কোনে কৈছে? ভিনী। কি নাম? গুলজাৰ হুছেইন। ঘৰ ক'ত তেখেত? কচুৱা। তোমালোকৰ কোন হয় তেখেত? ভিনী। আচ্ছা, তাৰপিছতে কি হ'ল? তাৰপিছত আমি কৈছোঁ নুঠো। পিছতে সি কৈছে আহা দোকানত যাম। পিছতে জোৰজবস্তি সি উঠাইছে গাড়ীত। উঠাৰ পিছতে সি ৰাঙোল লৈ গৈছে দুজনক। গৈ পিছত তাই কোটাচুলি চাৰিআলি লৈ গৈছে। পিছতে তাত এইটো নাজানো মই কি কিনিছে, সি নিচা বস্তু হয়। পিছতে সি খোৱালে, আমাকো মানে কৈছে খাবলৈ, আমি নাখাওঁ কৈছোঁ। পিছতে সি কৈছে তই নাখাওঁ যদি তই চুপ থাক। মই হাল্লা কৰিবলৈ কিবা কৰিছিলোঁ, মই মানুহকেইজনক মাতিব কৈছিলোঁ, সি মোক ধমকি দিলে চুপচাপ বহি থাক কৰিলোঁ। ক'ত খুৱাইছে তোমালোকক? এনেই চাৰিআলি, কোটাচুলি চাৰিআলি নাই, গাড়ীতেই খুৱাইছে। গাড়ীত কেইজন মানুহ আছিলে? দুজন। আচ্ছা, তাৰপিছত তাৰপিছত সি গাড়ীতেই খুৱাইছে তাক। তাৰপিছতে তাকতো এনেই জবৰদস্তি কৰিবলৈ কোচিছ কৰিছে। পিছতে মই তাৰ ওচৰত বহিছিলোঁ। তো পিছতে তাই একো কৰিবলৈ দিয়া নাই। পিছতে আমি কৈছোঁ ঘৰত যাম, ঘৰত লৈ যোৱা। পিছতে সি আমাক আমাৰ স্কুলৰ ওচৰত মোক নমাই দিলে। পিছতে মই ঘৰত গৈছোঁ। গৈখিনি মই এইটো সকলো মই চব কৈছোঁ ঘৰত। পিছতে নাজানো তাৰ চাত কি কৰিছে। ছোৱালীজনী তোমাক নমাই পেলাই ছোৱালীজনী গাড়ীত লৈ গ'ল? গাড়ীতেই তাই বহিছিলে। পিছতে ছোৱালীজনী তাইক কৈছে গাড়ীৰ পৰা তাকো ওলাই দিছে, মানে পেলাই দিছে। ভিনদেউৰ নাম কি? গুলজাৰ হুছেইন।